নমস্কাৰ বন্ধু-বান্ধৱীসকল সকলোলৈকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ মেডিকেল ৰিলেটেড কেইটামান চাকৰি খবৰ লৈ আহিছোঁ। আপোনালোকে যদি ইচ্ছুক হয় ভিডিঅ'টো চাই থাকক। চাকৰিটো ওলাইছে হোজাই ডিষ্ট্ৰিক্টৰ আণ্ডাৰত। হোজাই ডিষ্ট্ৰিক্টৰ যিটো ডিষ্ট্ৰিক্ট হেল্থ ছ'চাইটি আছে তাতে চাকৰিটো ওলাইছে। পদকেইটাৰ নাম হৈছে লেবৰেটৰী টেকনিচিয়ান আৰু এটা হৈছে হাউচকিপিং ষ্টাফ। এই দুটা পদৰ বাবে তেওঁলোকে জাননী প্ৰকাশ কৰিছে। যদি আপোনালোকে ইচ্ছুক হয় এই পদকেইটা এপ্লাই কৰিব পাৰে। এতিয়া চাওঁ আহক কেনেদৰে কি এপ্লাই কৰিব লাগিব, কোন কেটেগৰীত কিমানটা পদ আছে। ইয়াৰ আগতে এটা উল্লেখযোগ্য কথা যে এই পদ দুটা কিন্তু কন্ট্ৰেকচুৱেল বেচিছত হ'ব। এই পদকেইটা কিন্তু পাৰ্মানেণ্ট নহয়, সম্পূৰ্ণকৈ কন্ট্ৰেকচুৱেল বেচিছত হ'ব। এতিয়া আহিছোঁ লেবৰেটৰী টেকনিচিয়ানত 10টা পদ আছে। ইয়াৰে প্ৰত্যেক মাহতে দিব 15,000কৈ দৰমহা আৰু বয়স লাগিব 20ৰ পৰা 40 বছৰলৈ। লেবৰেটৰী টেকনিচিয়ানৰ বাবে কোৱালিফিকেশ্যন কি লাগে চাওঁ আহক। কোৱালিফিকেশ্যন লাগিব DMLT বা BMLT। DMLT মানে হৈছে ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকন'লজি আৰু BMLT মানে হৈছে বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকন'লজি। BMLTটো হৈছে বেচেলৰ ডিগ্ৰী আৰু DMLTটো হৈছে ডিপ্ল'মা লেভেলৰ হয়। গতিকে আপোনালোকৰ ইয়াৰে যিকোনো এটা যদি আছে আপোনালোকে তেতিয়াহ'লে এই চাকৰিটোৰ বাবে যোগ্য হ'ব। বন্ধু-বান্ধৱীসকল ইয়াতে কোনো ধৰণৰ ৰিটন টেষ্ট নহয়, ইয়াত অনলি ভাইবা হ'ব আৰু এই ৱাক ইন ইণ্টাৰভিউ এই ভাইবাটো হ'ব 29 জানুৱাৰী 2022 চন। আগন্তুক যিটো 29 তাৰিখ আহি আছে জানুৱাৰী মাহৰ, সেই 29 তাৰিখত ইণ্টাৰভিউটো হ'ব আৰু ইয়াত ভেন্যুটো দিছে, যিটো জেগাত ইণ্টাৰভিউ হ'ব সেই ইণ্টাৰভিউ ঠাইটো দিছে কনফাৰেন্স হল DC অফিচ শংকৰদেৱ নগৰ আৰু টাইমটো দিছে ৰাতিপুৱা 10 বজাৰ পৰা। আৰু 2 নম্বৰত হাউচকিপিং ষ্টাফৰ কাৰণে সৰ্বমুঠ পদ আছে 20টা। ইয়াৰে 15টা হৈছে মেলৰ কাৰণে আৰু 5টা হৈছে মহিলাসকলৰ বাবে। আৰু ইয়াতে দৰমহা মানে পাৰ ডে চিষ্টেমত দিব, প্ৰতিদিনে 250 টকাকৈ দিয়া হ'ব। আৰু ইয়াৰ বয়স লাগিব কিমান 20ৰ পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু কোৱালিফিকেশ্যন লাগিব ইয়াত মাত্ৰ 8 পাছ হ'ব লাগিব। আৰু সময় ইণ্টাৰভিউ এই সকলোবিলাক এই আগৰ নিচিনাই হোজাইৰ যিটো DC অফিচ আছে তাতে হ'ব। এতিয়া আহিছোঁ যিসকলে এই পদ দুটাৰ বাবে এপ্লাই কৰিবলৈ আগ্ৰহী বা চাকৰিটো কৰিবলৈ আগ্ৰহী, তেওঁলোকে সেই দিনটোত অৰ্থাৎ 2022 চনৰ 29 জানুৱাৰী তাৰিখে অৰিজিনেল মাৰ্কশ্বিটবিলাক, পাছ চাৰ্টিফিকেট, ভোটাৰ কাৰ্ড আৰু লগতে এখন বায়'ডাটা লগত লৈ যাব লাগিব। আৰু আপোনালোকৰ যিমানবিলাক ডকুমেণ্টছ আছে সেই সকলোবিলাকৰে ফটোষ্টেট কপি লগতে সেল্ফ এটেষ্টেড কৰিব লাগিব ডকুমেণ্টছবিলাকত আৰু লগতে এটা পাছপোৰ্ট সাইজৰ ফটোকপি লগত লৈ যাব লাগিব। আৰু যিসকল প্ৰাৰ্থী হোজাই ডিষ্ট্ৰিক্টৰ আণ্ডাৰত পৰে বা লোকেল ৰেচিডেণ্ট হয়, লোকেল প্ৰাৰ্থী হয়, তেওঁলোকক কিন্তু প্ৰিফাৰেঞ্চ দিয়া হ'ব বুলি ইয়াতে উল্লেখ কৰিছে। ইণ্টাৰভিউ দিবলৈ যাওঁতে কোনো ধৰণৰ অহা যোৱা খৰচটো তেওঁলোকে নিদিয়ে। এইখিনি আছিল আজি সৰু খবৰ। যদি আপোনালোকে নিশ্চয়কৈ আগ্ৰহী হয় এই পদকেইটাৰ বাবে তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিবলৈ নালাগে। সেই দিনটোত 29 তাৰিখে গৈ আপোনালোকৰ যিমানবিলাক ডকুমেণ্টছ আছে অৰিজিনেল আৰু লগতে সেল্ফ এটেষ্টেড এই সকলোবিলাক ভালকৈ কৰি পিনে সেইদিনাখন আপোনালোকে ইণ্টাৰভিউৰ কাৰণে উপস্থিত হ'ব লাগিব। গতিকে এইখিনিয়ে আছিল আজিৰ খবৰটো।